ৰাজ্যত পুনৰ সংঘটিত হৈছে মব লিঞ্চিঙৰ ঘটনা। তিনিচুকীয়া জিলাৰ মাকুমত মঙলবাৰে এজন ২৬ বছৰীয়া যুৱক দলবদ্ধ আক্ৰমণৰ বলি হৈ অন্তিম নিশ্বাস ত্যাগ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, মাকুমৰ ৰূপনগৰ অঞ্চলত কিছু তৰ্ক বিতৰ্কত প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনক ৮জন লোকে প্ৰহাৰ কৰি হত্যা কৰে। জানিব পৰা মতে, প্ৰথমে যুৱকজনক এখন বলেনো গাড়ীৰ ডিকিৰ ভিতৰত ভৰাই থোৱা হৈছিল। তাৰ পাছত যুৱকজনক গাড়ীৰ পৰা উলিয়াই আনি যুৱকজনৰ জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে দলটোৱে নিমৰ্মভাৱে আক্ৰমণ কৰে। প্ৰাঞ্জল মৰাণৰ পৰিয়ালে দাখিল কৰা এফআইআৰৰ ভিত্তিত ঘটনাৰ লগত জড়িত ৫জন লোকক মাকুম আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। আটকাধীন লোককেইজন হৈছে গান্ধীনগৰৰ নীতা তাঁতী, টেঙাপানীৰ চাহ বাগিচাৰ সলিল চাওতাল, গান্ধীনগৰৰ জিন্তু তাঁতী, হেবেঙা গাঁৱৰ নৰেন প্ৰজা আৰু টেঙাপানী চাহ বাগিচাৰ কৈলাশ পানিকা। বাকী অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে। আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ যাতে দোষীয়ে উচিত শাস্তি পায়, লগতে প্ৰাঞ্জল মৰাণৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।